নিপকুৱে পানী এৰি দিয়াত ক্ৰমাৎ বৃদ্ধি পাইছে দয়াং নদীৰ জলপৃষ্ঠ। প্লাবিত হৈছে প্ৰেমহাৰা পঞ্চায়তৰ অন্তৰ্গত বৰবালি গাঁৱৰ বৰবালি টোপ অঞ্চল। প্ৰায় 24টা পৰিয়াল থকা অঞ্চলটোৰ 6টাকৈ পৰিয়ালৰ ঘৰত পানী সোমোৱাৰ খবৰ পোহৰলৈ আহিছে। অঞ্চলটোৰ বহুসংখ্যক কৃষিভূমি পানীত জাহ যোৱাৰ লগতে পোহনীয়া জীৱ-জন্তুৰো ক্ষতিসাধন হৈছে। ইতিমধ্যে SDRF বাহিনীয়ে 6টাকৈ পৰিয়াল উদ্ধাৰ কৰি সৰুপথাৰ সমজিল্লা প্ৰশাসনে ব্যৱস্থা কৰা বৰবালি ME স্কুল বান শিবিৰত ৰখাৰ ব্যৱস্থা কৰিছে। গাঁও প্ৰধানে জনোৱা মতে অঞ্চলটোত কালিৰে পৰা দয়াং নদীৰ পানী বৃদ্ধি পাইছিল যদিও আজি পুৱা 4 মান বজাৰ পৰা পানী বেছিকৈ বৃদ্ধি পাইছে বুলি জানিবলৈ দিছে। আনহাতে আজি নিশাৰ ভাগলৈ বৰষুণ ডাঙৰ হলে পানী আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি স্থানীয় ৰাইজে আশংকা কৰিছে। অৱশ্যে বৰবালি টোপ অঞ্চলত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ আছে SDRF বাহিনী, গাঁওৰক্ষী বাহিনীকে ধৰি স্থানীয় ৰাইজ। খেতি মানে বেঙেনা খেতি কৰিছিলোঁ, আকৌ এফালে পানীলাও খেতি কৰিছিলোঁ, সেইখিনি গোটেই পানীতে নষ্ট হ'ল। আকৌ এফালে আছিলে হাঁহ আছিলে, হাঁহ কেইজনমান গুচি গ'ল। ঘৰত পানী সোমাইছে নেকি? ঘৰত গোটেই পানী। গোটেই পানী বস্তু কিবা অনিষ্ট হৈছে? বস্তু অকল হাঁহে গৈছে, বাকী নাই যোৱা একো। বাকীবোৰ আছে? গাহৰি আছে। কেতিয়া সোমালে? আজি ৰাতিপুৱা সোমালে। 19 মানে দাংবটি আধা বিঘামান গ'ল আৰু ৰঙালাও আছিলে 1 বিঘামান, সব পানী সোমাই একদম লছকান হৈ গ'ল। ঘৰতো পানী সোমাই গ'ল। ঘৰত কি কি বস্তু অনিষ্ট হৈছে? ছাগলী আছে 2টা, কুকুৰা আছে 2টা আছে কুকুৰা। আপোনালোক কোনে লৈ আহিলে নাৱত? এই বতালাকেইটাই লৈ আনিছে পানী বুজি। আমাৰ এই ভাগিন হয়। কালিৰ পৰাই সোমাইছে, অলপ অলপ সোমাইছে, আজি আকৌ সোমাইছে। মানে খেতি বাতি সম্পূৰ্ণ নষ্ট হৈছে। মানে মোৰ ৰঙালাও আধা বিঘা গ'ল আৰু দাংবডি সেইখিনি যাওঁ অৱস্থা মানে সেইটো হৈ আছে। এতিয়া বাঢ়ি আছে পানী। কেতিয়া সোমাইছিলে পানী? কালিৰ পৰা সোমাই আছে। এতিয়া বাঢ়িছে নে কমিছে? এতিয়া বাঢ়ি আছে। বানপানী আমাৰ আজি 2-3 দিন ধৰি গেটৰ পানী যিটো নেকি আমাৰ নেপকুৰ পানী যেতিয়ালৈকে খুলিলে, 4খন গেট যেতিয়া খুলি দিলে তেতিয়া আমাৰ ইয়াত বানপানী বৃদ্ধি পাইছে। আৰু লগতে আজি ৰাতিপুৱা প্ৰায় 4টামান বজাৰ পৰা পানীটো বেছিকৈ বাঢ়িলে। আকৌ বৰষুণৰ পানীও অলপ আছিলে, মিক্স আছিলে, আৰু লগতে গেটৰ পানীও। আৰু সেইকাৰণে এতিয়া পানীটো বেছি হৈ যোৱাত আমি তেওঁলোকক ৰেস্কিউ কৰিবৰ কাৰণে আমিও মানে তৎপৰ লাগিলোঁ। তাৰপিছত আমাৰ বৰবালি টোপ বুলি কয়, এইটো বৰবালি টোপ। আৰু সেই বৰবালি টোপত আমাৰ 24টামান পৰিয়াল আছে। তাতে 6-7 ঘৰমানৰ মানে পৰিয়ালত পানী সোমাইছে, বাকীসকলৰ সোমোৱা হৈ আছে তেনেকুৱা। আৰু এতিয়ালৈকে আমি ৰেস্কিউৰ কাৰণে আমি প্ৰথম টিপ আমাৰ SDRF বাহিনী, তেওঁলোকৰ সহযোগত আমি তেওঁলোকক ৰেস্কিউ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু বৰ্তমান আমি ৰেস্কিউ কৰি আছোঁ। কিমান পৰিয়াল আমি আমাৰ বৰবালি ME স্কুল আমাৰ ৰিলিফ কেম্প হয়, বৰবালি ME স্কুল। তাতে ৰখাৰ ব্যৱস্থা হয়, তাতে আমি ৰাখিবলৈ ব্যৱস্থা কৰিছোঁ। লগতে গোটেইখিনি আমাৰ সুবিধা তাত আছে, পানী খোৱা বোৱা গোটেইখিনি আমাৰ তাত ব্যৱস্থা কৰা হৈছে। প্ৰশাসনৰ মানুহ অহা নাই নেকি? প্ৰশাসনৰ মানুহ আমাৰ যিহেতুকে মই নিজে আছোঁ, লগতে প্ৰশাসনৰ হৈ আমাৰ গাঁওৰক্ষী বাহিনী আছে আমাৰ লগতে সহযোগ কৰি আছে তেওঁলোকে। লগতে আমাৰ বৰবালি গাঁৱৰ ৰাইজেও সহযোগ কৰি আছে। সকলোৱে আমি সহযোগ, লগতে আমাৰ প্ৰশাসন কি আমাৰ SDRF বাহিনী আহিছে, আৰু লগতে আমাৰ চাৰ্কল অফিচাৰ আমাক ফোনত তেওঁ ব্যস্ত আছে, ফোনত তেওঁ যোগাযোগ কৰি আছে আমাক। লগতে কোন পঞ্চায়ত পৰে? আমাৰ এইটো প্ৰেমহাৰা পঞ্চায়ত পৰে, বৰবালিখন। হয়, এতিয়া অকল বৰবালি টোপতে হৈছেনে আৰু বেলেগ দাঁতি কাষৰীয়া ক'ৰবাত হৈছে? বৰবালি টোপ আমাৰ দাঁতি কাষৰীয়া তেনেকুৱা বেবেজীয়াত অলপমান টাচ কৰিছে, বেবেজীয়াত টাচ কৰিছে। আৰু তেনেকুৱা অনিষ্ট মানে আমাৰ ক্ষতিপূৰণটো আমাৰ কি হৈছে, এতিয়া খেতি ৰাইজে কৰিছে। আমাৰ বিশেষকৈ মূল আমাৰ খেতিয়কৰ হৈছে আমাৰ খেতি কৰিয়ে আমাৰ ইয়াত বৰবালিৰ বেবেজীয়া এই কেইখন গাঁও আমাৰ চলি আছে। গতিকে এতিয়া তেওঁলোকে কচু লগাইছে, তেনেকুৱা বাম খেতি কৰি তেওঁলোকে পৰিয়াল পৰিচালনা কৰি থাকে। আৰু যিহেতু তেওঁলোকে খেতি ক'ব লাগিব, এতিয়া আমাৰ গোটেইখিনি পানীৰ তলতে আছে, যথেষ্ট নষ্ট হৈছে। আৰু ইয়াৰ ওপৰত কৃষি বিভাগেও নজৰ ৰাখিছে, তেওঁলোকো খবৰ লৈ আছে। আমি তেওঁলোকক জনাইছোঁ, তেওঁলোকেতো সম্ভৱতঃ আহি পাবহি।
আৰু ইয়াৰ ব্যৱস্থা আমাৰ এগ্ৰিকালচাৰ বিভাগৰ ফালৰ পৰাও তেওঁলোকে ব্যৱস্থা কৰিব এইটো